हेलो एवरीवन मोर आन एटा मिनी ब्लगले आपनार सकलोके जनालो पुनरबार स्वागतम। एफाले आंटी और मैं आज एकदम धुनियाকৈ मेखेला चादर पिंधि रेडी हलो। एफाले जाम और कत गई आसो हेतु बारो आपनालोকক जनाम। आज आमी गई आसो हाजो माधव मंदिर और केदारनाथ मंदिरলৈ। आज मैं बारो प्रथमबाৰৰ বাবে जाम। आंटीहते গৈছে আৰু মই জনাম আপোনালোকক কেনেকুৱা লাগিল গৈ আৰু কোনে কোনে গৈছে কমেন্ট কৰিব। যেহেতু আজি সানডে আছিলে সেইবাবে অকনমান ভিৰ আছিলে আৰু হেনেকে ভিৰে ভিৰে আমি আহি পালোহি মন্দিৰ আৰু ইয়া দৰ্শন কৰিবলৈ আমি ভিতৰত এনেকে লাইন পাতি আছো আৰু আজি মানুহৰ সংখ্যা অকমান বেছি যেহেতু সানডে হয় সেইবাবে অলপ মানুহ বেছি হয় মন্দিৰত আৰু এয়া আমি আহি মন্দিৰৰ দুৱাৰ পালোহি আৰু ধুনিয়াকৈ ভিতৰত সোমাই দৰ্শন কৰি ললো। মন্দিৰৰ পৰিবেশটো বিৰাট ধুনিয়া। মই প্ৰথমবাৰৰ বাবে গৈছিলো, বহুত ভাল লাগিলে মনটো আৰু এইফালে চাওকচোন বান্দৰৰ সংখ্যা বহুত বেছি আৰু ইহঁতক দেখিলেও ভাল লাগে। তাৰ পাছত আমি ঘৰলৈ বুলি ওলাই দিলো আৰু আহি পাওঁতে সন্ধিয়াই লাগিল আৰু ইয়া দেখিছেনে শৰাইঘাট দলং পালোহি। ফুল ভিডিওটো চাবলৈ নাপাহৰিব, মোৰ চেনেলত পাই যাব। আজিলৈ বাই বাই।